গুড মৰ্ণিং এভৰিৱান। এতিয়া ৰাতিপুৱা 5:30 বাজিছে। শুই উঠিলোঁ এনেই ওলাই যাওঁ বুলি। বহুত ভাল লাগে এইটো টাইমত শুই উঠিব নোৱাৰোঁ সোনকালে। আজি সোনকালে উঠি গ'লোঁ। কোনো মানুহে সেয়া আমাৰ দদাই উঠি মেলি সাৰি আছে। মানুহ নাই এইফালে। কিনো কৰোঁ এই দিনটো চাই থাকিব। দিনটোত কি কৰোঁ আপোনালোকে। পাছত লগ পাই আছোঁ। বাই বাই। আমাৰ বাৰীৰ ধনিয়া আৰু লচুন, তাৰপাছত মাজে মাজে এইখিনি কবি দি থৈছে, আৰু এইখিনি লাই গছ। বাৰীৰ লাই আকৌ লাগিব এতিয়া। বাৰীৰ নেমু গছ, বাৰীৰ কবি, আপুনি ছিঙিছিলে এটা ছিঙিছিলে। আমাৰ মায়ে ফুল পুলিবোৰ বৰ ভাল পায়। ফুল পুলি লগাই থৈছে। আপোনালোকক দেখাম এতিয়া। দেখাব হ'লে বেক কেমেৰা কৰি লওঁ ৰ'ব। এইবোৰ মায়ে কৰা হয়। মায়ে এনেকৈ চিখনত দি থৈছে, উঠি যোৱা ওপৰলৈকে ইফালে, আৰু ইয়াৰ পৰা এনেকৈ দি থৈছে। এয়া আৰু এইটো ভাল লাগে। এইটো এতিয়া ৰ'দত অকণমান ৰ'দ পৰি আছিলে, সেইটো কাৰণে অকণমান এনেকুৱা হৈছে ৰঙা ৰঙা, নহ'লে তাজা হৈ থাকে। ফুলটোৰ নামটো মই নাজানো ভালকৈ। আমাৰ থ'বলৈ হেৰি নাই, সেইটো কাৰণে এনেকৈ থৈ দিছে মায়ে। ফুলবোৰ আপডাল দি বহুত ভাল পায়, আৰু চব মায়ে কৰা এইবোৰ। এয়া এনেকৈ থৈ দিছে। ইফালে দিওঁ, খুব মৰম কৰে ফুলবোৰ। এয়া এনেকৈ থৈ দিছে। এইটো কালি পৰিলে, এই টাবটো ইমান ধুনীয়াকৈ ফুলি আছিলে, কালি পৰি গ'ল। বাৰুতে পেলাই দিলে আকৌ, দেখি অকণমান ভাঙি গ'ল। এইটো ফুলৰ নাম ক'বচোন কোনোবা জানে যদি, কমেণ্ট কৰি জনাব। যতনে ৰাখে। এয়া এনেকৈ এজোপা আছে, এইটো ফুলজোপা। এইজোপা হ'ল মানিমুনিও দি থৈছে এইটো ফুলত। এইকেইটা, এইজোপা আকৌ বিলাহী এজোপাও দি থৈছে। এইজোপা হৈছে মোৰ মানুহজন বাবাটোৱে কৰা। এইজোপা মায়ে কৰা। এইখিনি চব মায়ে কৰা। মানিমুনি মায়ে কৰা, এইজোপা মায়ে কৰা। আৰু এইকেইজোপা হৈছে মই কৰা। এইজোপা মই ৰোৱা, এইজোপা মই ৰোৱা। পাত পৰি আছে এইটো। এইজোপা মই ৰোৱা, এইজোপা আৰু এইজোপা মৰি গ'ল। এইজোপা তুলসীজোপা পানী দিয়া নহ'ল। এইজোপা আৰু এইজোপা হৈছে মায়ে ৰুইছিলে, মই লৈ আহিলোঁ ইয়াৰ পৰা। এইজোপা মই কিনি আনিছিলোঁ, মেলা চাবলৈ যাওঁতে এইজোপা মই কিনি আনিছিলোঁ। এনেকৈ আছে। আৰু এইজোপা স্নেক প্লাণ্ট, এইজোপা আৰু এইজোপাও স্নেক প্লাণ্ট। তেনেকৈয়ে এয়া আছে, আৰু মায়ে থৈ দিছে। এইফালৰখিনি মই থৈছোঁ, আৰু সিফালৰখিনি মায়ে থৈ দিছে। এনেই পদূলিমুখৰ ফুল, এইজোপা ধুনীয়াকৈ ফুলি আছে, মায়ে কৰা ফুল। ক'ত গৈছে?
এইজোপা আৰু এইজোপা বৰ ধুনীয়াকৈ ফুলি আছে। এইজোপা এতিয়াতো বিহুৰ ছিজন হ'ব, এইজোপা ধুনীয়াকৈ ফুলিব আৰু বিহুৰ ছিজনৰ ফুল। বাবা কাম লাগি আছে। ফুল সেই ওচৰৰ পৰা দেখাব নোৱাৰোঁ, তালৈ নাযাওঁ। আৰু এয়া এজোপা ধুনীয়াকৈ ফুলি আছে, ইমান মৰম লগাকৈ ফুলি আছে। চাওক মৰম লগা। এজোপা এজোপা জবা ফুল। মায়ে লগোৱা ফুলবোৰ চাই আপোনালোকে কেনেকুৱা পালে জনাব, কমেণ্ট কৰিব কেনেকুৱানো পালে। মই বিয়া হোৱা এবছৰ 4 মাহমান হৈছে। আগতে আৰু ফুল থাকে বোলে, সেইফালে গোটেইবোৰ ফুল থাকে বোলে। এতিয়া ইমান বেছি নাই, আগতকৈ মানে ইমান বেছি নাই। এয়া এজোপা বৰ ধুনীয়া লাগে, এইজোপা ফুল চাওকচোন, ইমান ভাল লাগিছে। এনেকুৱা বগা বগা ফুলিছে, ইমান ধুনীয়া লাগিছে। আজি বাটোৱে এইকেইটা কলম কৰি দিলে, এনেকুৱা কৰি পেলালে। সেয়া যে এনেকুৱা কৰি দিছে, কি বুলি কয় সেইজোপা নাজানো। লাইক কমেণ্ট কৰিব কেনেকুৱা পালে জনাব। মই কি ৰান্ধো এতিয়া। বগৰী খাবলৈ কোনে কোনে ভাল পায় বগৰী। এয়া বগৰী আচাৰ থ'ম, এইখিনি বগৰী আচাৰ থ'ম। আপোনালোকক দেখাম কেনেকৈ থওঁ, আজি নহয়, 2 দিনমান লাগিব আকৌ। থ'লে মানে বেলেগ ভিডিঅ' এটা বনাই দিম। চাদৰ ওপৰত এয়া বাবাটোৱে লগোৱা এইটো কি বুলি কয়, চেটেকা নেকি, এইটো চেটেকা। ইয়াত ইমানটোতো হৈছে, 2টা লাগিছে। আৰু ইয়াত এনেই দি দিছিলে এইটো লচুন দি দিছিলে। এইফালে বেঙেনা খালোৱেই ইয়াৰ পৰা আমি। এইফালে জলকীয়াটো লাগিছে, লাগি আছে সৰুকৈ। আৰু সেইফালে এতিয়া গধূলিয়ে হ'ল, 5টামান বাজিলে। কি মাছ মাৰিছে চাওঁগে, মাছ মাৰিম বুলি কৈছিলে। মাছ মাৰিছে, গাহৰি চৰি আছে। এইবাৰ নে ফাৰ্ষ্ট মাৰিছে। আপোনালোকক পাই মেলি দেখাম, কিমাননো পায় সেইটোৱে দেখাম। এনেকৈ পানী আনিছে, মাছ মাৰিছিলে এইখিনি আৰু এইখিনি, ইমানে পালে আৰু 2বাৰ মাৰিলে, ইমানে পালে। দৰিকণা মাছখিনি এইটোত খাম, এইটোত আপোনালোকক দেখাম কেনেকুৱা নহয়। সেইটোত লচুন খুদি আছে, এইটোত এতিয়া ভৰাম, আপোনালোকক দেখাম ৰ'ব। এইখিনি মাছ, ইয়াত লচুন, আদা, বন মছলা পাত কিবাকিবি মিক্স দি, নিমখ হালধি, তাৰপাছত ইয়াত ভৰোৱা হ'ব। জলকীয়া কাটিছে, জলকীয়া। ৱাও, ধুনীয়া লাগিছে কালাৰটো। হালধি দিলে, নিমখ দিছে, আদা লচুন, আদা লচুন দিলে আৰু ধুনীয়াকৈ এতিয়া সানিব। এতিয়া যিহেতু গধূলি হৈ গ'ল, আমি পাত বিচাৰিব নোৱাৰোঁ। পাত বিচাৰিব মানে পাৰিম, কিন্তু পাৰিলে যাবলৈ টান লাগিছে। সেইটো কাৰণে আমি এতিয়া বিয়েৰ বটলতে খাম বুলি ভাবিছোঁ। আৰু বিয়েৰ বটলত ভালেই আৰু বিয়েৰ বটলটো খাবলৈ। এইটো এতিয়া দিছে, তাত সোমাই দিছে, ফুল হৈ গ'ল।
অকণমান বাকী থাকিলে ফুল হ'বলৈ। এতিয়া জুই কাষত দি থৈ আহোগৈ। আধা ঘণ্টামানৰ পাছত হৈ যাব আৰু আপোনালোকক দেখাম, চাই থাকিব। বন্ধ কৰি দি দিওঁ। আধা ঘণ্টামান লাগিব আৰু হৈ যাব। থৈ আছে আৰু এতিয়া খুলিম। এইখিনি খাবলৈ বিৰাট টেষ্টি হৈছে। আৰু পুৱা আলু এই গুচাই মেলি এতিয়া আৰু পিটিকা এখন বনাম। খাই চাওক কেনেকুৱা লাগে, খাই চাওক।